খোৱা পানীখিনি আকৌ আমি ইয়াত ভৰাই দিম কেনেকুৱা হ'ব এইটো কি কৰিব ইয়াত এইটো হে Ladies and gentlemen, are you ready? Hello guys, welcome to my YouTube channel and my new video. So যাওঁ এতিয়া অলপ টাউনলৈ ভাইটি বোলে চুলি কাটেগে তাৰপিছত আৰু অলপ কিছুমান কাম আছে এনেকৈ মানে ঘৰৰ কাম লাইটিং চাইটিং আজি লগাব লাগিব হাতী ৰখিবলৈ হ'ল মানে ৰঙালাও এইটো চ' লাইট চাইট লগামগৈ যাওঁ কি হয় কি নহয় এতিয়া যাওঁ টাউনলৈ ইয়াৰ ফালেতো চুলিখিনি দেখিছে চাগে এতিয়া জম্বাসুৰ হৈ আছে চ' আজি অলপ মানে চুটি কৰাই দিওঁগৈ বুলি ভাবিছোঁ টপা কৰি দিবিনে হে গাজনী এইফালে বুঢ়ীয়ে শুই আছে শুই থকা দেখাই নাথাকোঁ দেই গাইছ এতিয়া যাওঁ লাহেকৈ বাহিৰে ওলাই কি হয় কি নহয় চেক কৰি যাওঁ চ' আজি हमारे पास है गाड़ी सो जाएंगा ये तो अंदर बैठ गया है तो कि जल्दी আছে নেকি মানে দেৰি হৈছে নেকি হে টপা কৰিবি নেকি চ' গাইছ বৰ্তমান ভাইটিয়ে আকৌ ভিতৰলৈ গৈছে বস্তুটা থাকি আহিলে বোলে আগতেই এইখন মানে টমটম এখন আছে তাত বগা হৈছে এতিয়া দেখি নাপায় কেমেৰাটো অকণমান মিলাব লগা আছে বাকী কোৱালিটিটো কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্টত জনাই দিব আৰু এটা মেইন কথা মই অলপ দেৰিকৈ কৈ আছোঁ যোনটো কাৰণে মানে অকণমান খেলি মেলি দেখাই আছে কি বাকী এতিয়া চাওক তেল চেল একেবাৰে নাই আৰু মানে গেছ কি হৈছে নাই গাড়ীখনৰ কুলেণ্টটো মানে কালি ফাদাৰে চেক কৰিবলৈ কৈছিলে চ' কুলেণ্টটো মানে ভাল ল'ব লাগবা ভাইটি তুমি यहाँ में आ जाओ कुछ दीपिक तक मत करना ভিডিঅ' কামাৰ হ'ব পাৰিবি মানুহটো গোটেইটো উলিয়াই থ'ব লাগিব অকল এটা বস্তু মোবাইল কৰি মোৰ চ' কুলেণ্টটো এতিয়া ঢালি লওঁ মানে দেই নহ'লে আকৌ ক'লে ধা উধু ফুৰি যাব পাৰে নহয় কৃষ্ণ হ'ব নাপায় বাৰু পানী ভা পানী কালি গাড়ীত কুলেণ্ট নাছিলে মানে তই চেক নকৰিলি পানী অলপ আনিব লাগিব এতিয়া খোৱা পানীখিনি আকৌ আমি ইয়াত ভৰাই দিম কেনেকুৱা হ'ব কোনোবাই পাছে এইবিলাক কৰি এতিয়া গাড়ীয়ে চলিব ময়ো চলিম পুৰা বিনাশ হৈ যাব পাৰে এতিয়া কল পিছে কওঁ लिखा हिस्से मेरे हिस्से बांटू सपने मेरे सब यहाँ छुपे लुटेरे रात के ये है अंधेरे कौन है अपना कौन गहरे कितने बिखरे दिल के গ্লাস বাহি থাকে ক'ত ৰখাম এতিয়া কোনখন চেলুনখন আগত আছে চ' আজিলৈকে মই সোমাই পোৱা নাই গাইজ ফাৰ্ষ্ট টাইম আজি সোমাম মইতো কাটিও পোৱা নাই মইতো 50 টকা দিয়ে চুলি কাটো ইমানতো হেভি মানুহ নহয় না ই কয় এবাৰ 200-300 টকা দি 400-500 দি এইবিলাক চুলি কটা ষ্টাইল মাই গড চাওঁ আজি ময়ো সোমাই চাওঁ বিন্দাছ ধুনীয়াকৈ খোলা নে বন্ধ So guys, বৰ্তমান একদম চুলি কাটি মেলি কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাই দিব ইয়া চুলিখিনি বাকি ভাল লাগিছে তেল অলপ ভৰাই ল
तेल नहीं है गाड़ी में सो गाइस बर्तमान एकदम चुली तुली काटी मेली पाई गलहि एनका जगाते এখন গম পাইছে না মেডিকেল কলেজ দুমানো আগলৈকে বাৰু ইয়াখন ওয়ালখন মন আছিল বাকি এতিয়া ওয়ালখন মাৰি দিলে এনে ভালকে দেখি নাপায় এফালে বনাই আছে পুৰা ডবলকে মেডিকেল কলেজ বাকি এতিয়া যাও আমগুইত গৈ কি কৰিব পাও কি কৰিব ন চাওক মানে টেকেলি এটাও লৈ আহিছো আজি পথাৰত মানে মানুহ এটা বনাই দিব লাগিব নহলে এইবিলাক কিবা কিবি ধেই বস্তু সোমাই যায় গৰু ছাগলী তাৰপৰা হাতী কাৰণেও লাইন চাইন কিবা কিবি কৰিব লগা হ'ব চাই থাকক কি হয় কি নহয় বৰ্তমান এতিয়া ঘৰত গৈ সোমাই লওঁগৈ নকমত তাৰপিছত আমগুৰি যাম বাকি এতিয়া মেডিকেল কলেজটো পাৰ হৈ আহি গ'লো এতিয়া চুলিখিনি মানে বেছি ছুটি হ'ল বুলি মনটো অলপ বেয়া পাই আছে বেছি ছুটি কৰিলে নেকি অলপ হা বহুত কৰিলে সো সুতলি পাই গ'লো দেই ফাইনেলি अभी जाइसेगे टिपटॉप के सो फाइनली वी आर इन द होम এতিয়া ইয়াত অলপ কিছুমান কাম আছে বস্তু অলপ নিব লগা আছে এটা নি মেলি ডাইৰেক্ট যাওঁ আমগুৰি লগ পাই আছো কি হয় কি নহয় কি কৈ আছা তুমি কটাই নাল পাছো মই কটাই না কটাৰি ভাল লাগিছে না ইয়া চুলিখিনি কিন্তু মই ভালে পাইছো বাৰু দেই লোকে কি পাইছে কি নাই পোৱা মই নাজানো মই ভাল পাইছো হয়না ডিঙেৰা হয় না বৰ্তমান এতিয়া যাবলৈ চাবি ধুনীয়াকৈ চাওক কি এনেকুৱা লাগে কেনেকুৱা নালাগে আৰু মই কৈছিলোঁ বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ নতুন টুপিটো নতুন চুলি কাটিঙৰ লগত কেনেকুৱা লাগিছে চবেই কমেণ্ট ছেকশ্যনত জনাই দিবা এতিয়া এডোখৰ ৰাস্তাটো অলপ বেয়া চ' এডোখৰ পাৰ হৈ লওঁ তাৰপিছত আহি আছোঁ আকৌ চ' গাইজ বৰ্তমান আমি আহি পাই গ'লোহি পূৰা মজাকৈ লেচিয়া এতিয়া লেচিয়াখন দেখাম ধুনীয়াকৈ দেই গাইজ লেচিয়াখন কেনেকুৱা হ'ল মানে সেইদিনাখনতো ভিডিঅ' দেখিছিলেই চবে হাল বাই থৈছিলে আজি কি হৈ গৈছে কৰিব আজি মানে ইয়াত মানে পুৰা বিন্দাছ ওলাই গৈছে মানে সৰিয়হটো যে সৰু পুলিবিলাক ইয়াতে দেখাম আৰু অলপ লাহেকৈ চাওক ইয়াত অলপ ব্লু কালাৰ হৈ গৈছে মানে গ্ৰীণ কালাৰ চৰি দেই এইবিলাক চাওক মানে এতিয়া ইয়াত লাহে লাহে পুলিবিলাক ওলাইছেগৈ আৰু বাকী এতিয়া যাওঁ আমগুৰিলে আমগুৰিত কি হয় চাওঁগৈ লাহেকৈ দেই বাকী গাড়ীখন এবাৰ চাই লওক এল'কেইটা ভালকৈ দেখাই দিছোঁ আজিলৈকে মই ভালকৈ গাড়ীখনো হেৰি কৰা নাই ত' কমেণ্ট ছেকশ্যনত জনাই দিব গাড়ীখনো এল'কেইটা কেনেকুৱা লাগিছে দেই বাৰু যাওঁ এতিয়া ডাইৰেক্ট ঘৰত লগ পাই আছোঁ ৰাস্তাটো অলপ বেয়া মানে সেইকাৰণে ভিডিঅ' কৰি যাওঁ নে কি বাদামখিনি মোৰ নে কি নাই মানে খালী পেকেটত থৈ দিয়ে দেখিছেনে গৈ থাকোঁ আৰু চাই থাকক So finally हम घर में पहुंच गया हाय सेंडी আজি নাই মানে গাড়ী সাউন্ডটো সৰু যে এটো কেনে তা আহা নাই নহলে ইমান টাইম দুই আহিলে হয় স্কুটি বা বাইকখন লৈ যাহলে oh that's my Rani ইটা লাহেকে বস্তুবিলাক উলিয়াই মেলি আপোনালোকক লগ কৰি আছো গাইস সো আমি পিছফালে গৈ আছো দেই হাতত টেকেলি চেকেলি লৈ মেলি পুৰা বিন্দাছ বাকী এতিয়া মই মোৰ ফেচটো নদেখাওঁ কেলৈ কি মানে কেমেৰা ছেটিংটো ইমান এটা মই ঠিক কৰিবলৈ পৰা নাই এতিয়ালৈকে চ' যদি মই ফেচটো দেখাওঁ ব্লাৰ হৈ যায় চ' চাওঁ এতিয়া বৰ্তমান কি হয় পিছফালে গৈ ফ্ৰণ্ট কেমেৰা পাই আপোনালোকে চাই থাকক নে কি মানে ফ্ৰণ্ট কেমেৰা মানে কেমেৰা এটাই হয় দৌড়ো কিয়া হোৱা আগে আজে আৰু ঘুমা নেগে যাওক আনকে এখনে আৰু দেখি আছে আজি দখাম ৰঙালাওখিনি কিমান ডাঙৰ হ'ল কি হ'ল সেইদিনাখনি আহা দখাওঁতে মানে ইমান এটা একো নাছিলে না আজি ঠিককৈ দখাম অকণমান দেই গাইছ বাটাই আঠা চেণ্ডি আয়েগা দৌৰকে এজনী আহি গ'ল ঐ আৰে গুৰ মাৰি থৈ মোক এক কিক মাৰি থৈ গৈছে কেইটাই চ' গাইছ দেখিছে নহয় এখনে আৰু পথাৰখন দেই জিলিকিছে মজাকৈ লাই এইবিলাক লফা তাৰপৰাও চব আছে পালেং চালেং লাই লফা এইবিলাক কিবা কিবি বাকী এজনী চেণ্ডিও আছে ইয়াত আহি নে চেণ্ডি মই আগল ডাঙা বস্তুবিলাক চাংগা হেই চ' ইয়াত ৰঙালাওটো বেছি কি লগাইছে
ইয়াত চাগে কালি মই আনিছিলোঁ পুলি ইয়াত তিতা ভেকুৰি তাৰপৰা ফুলকবি আলু কবি আই থিংক সেইবিলাকৰ পুলি আছে ইয়াত আপুনি ইয়াত কৰ্মচাৰী নে কি হয় হে ইয়াত আপোনাক কিমান পইচা দি থকা হৈছে কাম কৰি থকা মই নিজে লাগি আছোঁ আৰু হে নিজে লাগি আছোঁ পইচা লোকক নিদিওঁ অঁ মই বোলো আপোনাক লগাইছে বা কামত আৰু মায়েও পূৰা কামত লাগিছে এতিয়া দেখিছে কৰা হৈছে অঁ প্ৰায় 3 বিঘামান কৰা হৈছে ফ্ৰেঞ্চবিন মটৰ ভেন্দি আৰু লাই লফা পালেং ধনিয়া একদম ফ্ৰেছ মাল নে আপুনি ইয়াত কিবা কিবি গোবৰ সাৰ দিয়া আছে গোবৰ সাৰ এইফালে এই গোবৰৰ কথা ক'লোঁ দুদৈ গোবৰ লৈ আহিলে চ' ইয়াত মানে একদম পূৰা ধুনীয়াকৈ ফ্ৰেছ একদম টিপটপ দেই কোনোবাই যদি বিচাৰে মানে ৰঙালাও পিছত পাই যাব ষ্টকত পূৰা আছে নে কি যোগাযোগ কৰিলে পাই যাব য়েছ এইটো কি কৰিব ইয়াত এইটো হে টেকেলিটো আৰু ৰছীখিনি অনা কামটো এতিয়া ইয়াতে কৰা হ'ব বৰ্তমান ৰছীখিনি কেনেকৈ মাৰিব ইয়াত খেৰটো বান্ধি পিনে চোলাটো পিন্ধাই দিব হৈ যাব তেতিয়া ধৰো হৈ যাব তেতিয়া টেকেলি এটা দি দিব লাগিব মানুহ বনাই দিব লাগিব এইটো হাতী কাৰণ ন দাই হাতী মানে যাতে আহিলে মানুহ এটা ৰখি আছে বুলি ভাবিব লাগিব চ' ইয়াত মানে ৰাতি কেতিয়াবা হাতী আহি যায় হাতী আহি ইয়াত যদি ৰঙালাও হৈ যায় ফিনিছ দি দিব মানে একেদিনাখনি আহি একেদিনাখনি আহি কিমানমান খাই দিব পাৰে হাতীয়ে ট্ৰেক্টৰ 2 টেলা ট্ৰেক্টৰ আৰামছে খাই দিব ৰাতি আহি 4টা আহিলে মানে তো 5 টেলামান খাই দিব যদি ইয়াত এইবিলাক চিকিউৰিটি অলপ কৰা নহয় তেনেহ'লে ইয়াত 4টা হাতী আহি একেদিনাখনি এইখিনি ৰঙালাও ফিনিছ কৰি থৈ যাবগৈ মানে এতিয়া সেই মানুহটো বনাবলৈ কিবা এটা আনোগৈ মানে মানুহটো বনাই থৈ যাওঁগৈ টিপটপকৈ নে কি কোৱা গাইছ বাকী ইয়াত মানে কেছটো এটাই মানে হাতী পূৰা ধামাকা আহিছে আৰু যদি 4টা আহে যদি চিকিউৰিটি দিয়া নহয় তেনেহ'লে বিন্দাছ মানে 4টা হাতীয়ে 3 বিঘা ৰঙালাও একেদিনাখনি খাই ফিনিছ দি দিব চ' সেইকাৰণে ইয়াত মানুহ এটা বনাব লাগিব আৰু সেইপিনে গছজোপাত এটা ঘৰ আছে ওপৰত সেইটো এটা ঘৰ আৰু ইয়াতো এটা ঘৰ বনোৱা হৈ আছে মানে বৰ্তমান গাইছ চেনেলটো কিবা কমপ্লিকেশ্যন কৈ দে আকৌ একো নকওঁ মই ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো চাই আপুনি ছাবস্ক্ৰাইব নকৰে নাওজন তেছিয়াজন মানুহ বনাই থকা আছে মানুহ নিলে দাঙিব কেনেকৈ